এক্স। তেওঁৰ পৰিচয় এক্স বুলিলেই শেষ হৈ নাযায় বহুতৰ কাৰণে। সময়ৰ পাকত সমাজৰ দাবীত অথবা ভালপোৱাৰ খাতিৰত এৰা এৰি হোৱাটো সচৰাচৰ। তাৰ পিছতো বহুতৰ বাবে সেই বিশেষজনৰ স্থান কোনেও দখল কৰিব নোৱাৰে। এটা সময়ত তেওঁৰ লগতেতো গোটেই জীৱন কটোৱাৰ সপোন ৰচিছিল। হাঁহিবোৰ আৰু অভিমানবোৰ, মৰমবোৰ, অপৰিসীম ভালপোৱাৰ গৰাকী তেওঁতো আছিল। কোন সদায়নো তেওঁক নাম দিওঁ ধোকেবাজ অথবা চিটাৰ বুলি? নোৱাৰি। সময় সলনি হয়, ভালপোৱা মানুহবোৰ সলনি হয়, কিন্তু স্মৃতিবোৰ সলনি নহয়। ৰৈ যায় বহুতৰ মোবাইলৰ প্ৰাইভেট জেপত সেই বিশেষজনৰ সৈতে উঠা এখন হ'লেও ফটো।